নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি মই শিকাব ওলাইছোঁ যে অসমীয়াত কেনেকৈ নাম লেখে। এতিয়া নতুনকৈ চলি আছে তো অসমীয়াত নাম লেখা, ডিজাইন কৰা, সেইটো কেনেকৈ কৰিব। তো সেইটো কৰিব লগা হ'লে ফাৰ্ষ্ট আমি যাব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত যাই এতিয়া আপুনি মাৰি দিয়ক পিক্সেল লেব, এইটো প্ৰথমটোৱে, এইটো ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰা আছে সেইকাৰণে অ'পেন বুলি কৰি উঠাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এই তিনিটা ডটত লাইট দিব। তাৰপিছত ইমেজ চাইজত যায়, কাষ্টমত যায়, যি চাইজত লাগে আপোনাক চব পাব। মই এতিয়া প্ৰফাইল পিকচাৰ কৰিম, যিহেতু আজিকালি প্ৰফাইল পিকচাৰ চলি আছে, তো প্ৰফাইল পিকচাৰ ক্লিক কৰিম, কৰিম। এতিয়া আপোনাৰ আকৌ তিনিটা ডটত যাব, গৈ ইউজ ইমেজ ফ্ৰম গেলাৰী যে দেখিছে তাত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপুনি যাওক চিধাই য'ত আপোনাৰ ফটোখিনি আছে তাত আপুনি যাওক। তো মোৰ ফটো আছে আপোনাৰ এইবোৰ মোৰ ফটো। তো তাৰে এটা ফটো যিকোনো লৈ লৈছোঁ বাৰু। মই কি ফটো লওঁ, এইটো ফটো লৈছোঁ, ফটো লৈ ল'লোঁ। তাৰপিছত আমি এতিয়া নাম লিখিব লাগিব। নাম লিখিব লাগে নিউ টেক্সট দেখিছে যে, তাত আমি ডাবল ক্লিক কৰক, কৰি এইখিনি কাটি দিয়ক। কাটি দি অসমীয়া কীবৰ্ড আছে সেইটো অসমীয়াত লিখি ল'ব, যদি নাই ডাউনলোড কৰি ল'ব অসমীয়া কীবৰ্ডখন। মই ইয়াতে লিখি আছোঁ সুমন, অ'কে কৰি দিলোঁ। কৰি দিয়াৰ পিছত অকণমান ডাঙৰ কৰি লৈছোঁ বাৰু মই। এতিয়া আপুনি ডিজাইন দিব লাগিব, নামটো এনেকুৱাতো ভাল লগা নাই, তো ডিজাইন দিব লাগিলে হ'লে এতিয়া আপুনি এড যাব লাগিব। এটোত যায় এইফালে ঘূৰাই থাকক, আহি থাকক, ইয়াতে ফন্ট বুলি এটা শব্দ পাব, এইটো ফন্টত ক্লিক কৰি দিয়ক। ক্লিক কৰি এইবোৰ যি ফন্ট দেখা পাইছে, এইবোৰ ফন্ট কিন্তু কামত নিদিব আপোনাৰ অসমীয়াত। এইবোৰ হ'ল ইংৰাজীৰ ফন্ট। তো অসমীয়া ফ্ৰণ্ট হ'ব লাগে, আমি ডাউনলোড কৰিব লাগিব ফ্ৰণ্ট। ডাউনলোড কৰা যদি আছে আপুনিতো ভাল, ইয়াতে দেখা পাব মাই ফ্ৰণ্টত দেখা পাব যদি ডাউনলোড কৰা আছে। যদি নাই তেতিয়াহ'লে কমেণ্টত মোক ক'ব, মই কেনেকৈ ডাউনলোড কৰি দিব লাগে, কেনেকৈ ইয়াতে দিব লাগে, এইটো মই শিকাই দিম। তো যিহেতু মই ডাউনলোড কৰা আছে, তো মই ইয়াৰে এটা যিকোনো এটা ফ্ৰণ্ট লৈ লৈছোঁ, মই ডাউনলোড কৰি ল'লোঁ। তাৰপিছত ইয়াতে অলপমান 3D লুক দিম মই এতিয়া। এটা 3D অপশ্যনত দি 3D টেক্সত গৈ এইটোত অকণমান 3D এফেক্ট দি দিলোঁ। তাৰপিছত 3D শ্বেডো অকণমান দি দিলোঁ। তাৰপিছত অলপমান ৰিফ্লেকশ্যন দি দিলোঁ। নিজৰ হিচাপত লৈ ল'ব এইখিনি, এনেকুৱা কৰি ল'ব। অকণমান 3D ৰোটেট কৰোঁ, অকণমান শ্লাইড, অকণমান। তাৰপিছত আপুনি ইয়াতে কালাৰ দিব পাৰে। ইয়াতে আপুনি নামটোৰ যিটো ৱৰ্ড লেখা আছে সেইখিনি আপুনি কালাৰ দিব পাৰে, যিকোনো ধৰণৰ কালাৰ। কিন্তু আজিকালি যিহেতু কালাৰ চলি থকা নাই, আপোনালোকে দেখা পাইছে কালাৰ চলা নাই, বৰ্তমান চলিছে। আপুনি ইয়াতে ফটো দিয়া, তো সেইটো কেনেকৈ দিব, এই টেক্সচাৰ দেখিছে তাতে আপুনি ক্লিক কৰক, কৰি এই ইমেজত ক্লিক কৰক। কৰি আপোনাৰ যি ফটো থাকে, মানে আপোনাৰ এই ৰামধেনু হওক, তাৰপিছত কালাৰ হওক, যি ফটো থাকে সেই ফটো আপুনি ইয়াতে দি দিব। কেনেকৈ দিব মই দেখাই আছোঁ। ফটোটো আপুনি চিলেক্ট কৰি ল'ব। ফটো মই কি দিওঁ আৰু ফটো লৈ লৈছোঁ মই। এই ফটো উঠি গৈছে, তো আপুনি মিলাব পাৰিব। ইয়াতে দেখাইছে এনেবেলটো কৰি, এই ইয়াতে 100 আছে, আপুনি এনেকুৱাকৈ অকণমান নিজৰ হিচাপত আপুনি চাই কিনে মিলাই ল'ব, এনেকুৱাকৈ মিলাই ল'ব। তাৰপিছত অ'কে কৰি দিব। প্ৰায় হৈয়ে গ'ল আমাৰ বস্তু বনোৱা, মাজত আনি দিছোঁ। এতিয়া প্ৰায় হৈ গৈছে। এতিয়া আমি কৰিব লাগিব কি, দেখা পাইছে আপুনি পখিলা দিয়ে, চৰাই দিয়ে, পেঁপা দিয়ে, তো এইবোৰ কেনেকৈ দিয়ে। এইবোৰ দিব লগা হ'লে আপুনি এই 4টা কোণ যে দেখিছে মাজৰটো আপুনি এইটো আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি ফাৰ্ষ্ট দেখা পাব ইনপুট যি দেখা পাব, প্ৰথম আছে ষ্টিকাৰ, তাৰপিছত ইনপুটটোত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি মই ইয়াতে পখিলা দি দিছোঁ, মন আছে ডাউনলোড কৰা, তো পখিলা এটা দি দিছোঁ, পখিলাটো দি দিছোঁ। পখিলাটো এনেকৈ দিলেতো নহ'ব, কালাৰটো দেখা পাই আছে কলাৰটো। তো এই কালাৰটো কেনেকৈ গুচাব আপুনি, এইফালে তলৰ ফালে এটা অপশ্যন এটা পাব, ইৰেজাৰ কালাৰ বুলি এটা পাব। ইয়াতে ক্লিক কৰি এইটো আনেবল কৰি দিব। কৰি এইটো বিন্দু যি দেখিছে আপুনি, সেই
ড্ৰপাৰ নিচিনা সেইটো ক্লিক কৰি দিয়ক। ক্লিক কৰি কালাৰটো চুইচ কৰক, আপোনাৰ কোনটো কালাৰ আপোনাৰ নালাগে সেইখিনি জেগাত লাৰি ক্লিক কৰি দিয়ক, সেইটো গুচি যাব আপোনাৰ কালাৰটো। তো আপুনি যোনখিনি জেগাত লাগে, যিমান ডাঙৰ লাগে যিমান সৰু লাগে এনেকৈ লৈ ল'ব। আৰু এইটো পঢ়িলে আপুনি কপিও কৰিব পাৰে, ইয়াতে কপি কৰি দিলে যিমানটা পখিলা লাগে এনেকৈ কপি হৈ যাব। দুটা কৰি লৈছোঁ, কৰি আপুনি ক্ৰপত গৈ এইটো ৰ'টেট কৰি ল'ব যেনেকুৱা হিচাপত লাগে। তো মই ইয়াতে দি দিলোঁ, এইটো নালাগে মই ডিলিট কৰি দিলোঁ। প্ৰায় হৈ গ'ল, অকণমান ডিজাইন কৰি দিওঁ বাৰু। ইয়াতে মই আৰু আপোনাৰ কি দিলে ভাল লাগিব, কি দিওঁ মই তাকে ভাবি আছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কিয় নকৰেনো? ইমান ভাল চেনেল এটা ছাবস্ক্ৰাইব কৰিব লাগে, ছাবস্ক্ৰাইব কৰক, লাইক কৰক। কিবা যদি মোৰ ভুল ভ্ৰান্তি আছে সেইখিনিও আপুনি মোক কৈ দিয়ক, মই বেয়া নাপাওঁ। এইটো এইখিনি গোটেই নালাগে মোক, এইখিনি হ'লে হৈ যাব, বেছি নালাগে, এইখিনি লৈ ল'ম আৰু। এইখিনি লৈ লৈছোঁ, মেমত দিলে ভাল লাগিব ন? মেমতে দি দিওঁ বাৰু। কৰতে যাম, কালাৰটো গুচাই দিম, ইমান সৰু কৰি দিছোঁ। তো চাওক, দেখাত ভাল লাগিছেনে? তো প্ৰায় আমাৰ হৈ গ'ল। তো আমি এতিয়া কি কৰিম, ছেভ কৰিম। ইয়াতে ছেভ যে অপশ্যন দেখিছে ইয়াতে ক্লিক কৰিম, কৰি এইটো ইমেজত ছেভ কৰিম। কামত যাম, যিমান হিচাপত আপোনাৰ হাই লাগে ল' লাগে, যিমান কোৱালিটিত লাগে আপুনি লৈ ল'ব। মই আপোনাক দেখাব হিচাপত এনে যি আছে সেইটোৱে আমি ক্লিক কৰি দিছোঁ আৰু। তো এইটো হৈ গ'ল আমাৰ। তো আমাৰ ফটোটো হৈ গ'ল, আপুনি চাই লওক। এইটো ফটো, তো ফটোটো হৈ গ'ল। দেখি একদম ইজি হয়, আপুনি ঘৰত বনাওক, বন্ধুৰ কাৰণে বনাওক, আপোনাৰ ফেমিলিৰ কাৰণে বনাওক। তো আজিলৈ এৰিছোঁ, ছাবস্ক্ৰাইব কৰি থৈ যাব। তলত আপুনি দেখাই পাইছে ছাবস্ক্ৰাইব অপশ্যনটোত ছাবস্ক্ৰাইব কৰি থৈ যাব কিন্তু। ঠিক আছে, আজিলৈ এৰিছোঁ, ধন্যবাদ।